Hello guys, welcome back to my YouTube channel. মই দিবেন্দৰ আপোনালোকে চাই আছে MN Yogi YouTube channel. আজি আপোনালোকৰ কাৰণে লৈ আহিছো 10খন শীৰ্ষত থকা অসমীয়া বোলছবি। এই বোলছবি কিখনৰ ভিতৰত কি বোলছবি আছে, কি জনপ্ৰিয় ফিল্ম আছে, গোটেই কিখন আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকক আৰু যদি ভিডিওটো চাই ভাল পায় লাইক, শেয়াৰ, কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু সাবস্ক্ৰাইব একেবাৰে ফ্ৰী হয়, গতিকে এতিয়া পটাপট গৈ আপোনালোকে সাবস্ক্ৰাইবটো কৰি লওক আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিওটো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিওটোৰ বিষয়ে গম পায় আৰু গোটেইখিনি জানি পায়। তেনেহ'লে দেৰি নকৰোঁ, বলক আজি ভিডিওটো আৰম্ভ কৰোঁ। নাম্বাৰ 10 নাম্বাৰ 10ত থকা বোলছবিখনৰ নাম হৈছে কাঞ্চনজংঘা আৰু কাঞ্চনজংঘা মুক্তি লাভ কৰিছিলে 2019 চনত। ডিৰেক্টৰ আছিলে জুবিন গাৰ্গ, অভিনয় কৰিছিলে জুবিন গাৰ্গ, পল্লৱী ৰাভা, সমীৰ আৰু ৰেণু দেৱী। নাম্বাৰ 9ত থকা বোলছবিখনৰ নাম হৈছে বিধাতা আৰু মুক্তি লাভ কৰিছিলে 2003 চনত। ডিৰেক্টৰ আছিলে মনিন বৰুৱা, অভিনয় কৰিছিলে যতীন বৰা, বৰষাৰাণী বিষয়া, বিষ্ণু খাৰগতি আৰু মৃদুলা বৰুৱা। নাম্বাৰ 8ত থকা বোলছবিখনৰ নাম হৈছে মিডনাইট ছং আৰু মুক্তি লাভ কৰিছিলে 2021 বৰ্ষত আৰু ডিৰেক্টৰ আছিলে অৰুণজ্যোতি বৰুৱা, অভিনয় কৰিছিলে মনোজ বৰকটকী, ৰূপম চেতিয়া আৰু কল্পনা কলিতা। নাম্বাৰ 7ত থকা বোলছবিখনৰ নাম হৈছে নদী মাথো বয় আৰু মুক্তি লাভ কৰিছিলে 2015 চনত। ডিৰেক্টৰ আছিলে জুলান কৃষ্ণ মহন্ত আৰু অভিনয় কৰিছিলে ৰতন দাস, সন্ধ্যা হাজৰিকা আৰু জুলান কৃষ্ণ মহন্ত। নাম্বাৰ 6ত থকা বোলছবিখনৰ নাম হৈছে হিয়া দিয়া নিয়া আৰু মুক্তি লাভ কৰিছিলে 2000 চনত। ডিৰেক্টৰ আছিলে মনিন বৰুৱা, অভিনয় কৰিছিলে যতীন বৰা, লুনা লহকৰ, ৰবি শৰ্মা, গীতাৱালী ৰাজকুমাৰী। নাম্বাৰ 5ত থকা বোলছবিখনৰ নাম হৈছে দাগ আৰু মুক্তি লাভ কৰিছিলে 2001 চনত। ডিৰেক্টৰ আছিলে মনিন বৰুৱা আৰু অভিনয় কৰিছিলে তপন দাস, যতীন বৰা, অনুৰাগ পাঠক, প্ৰাঞ্জল শইকীয়াকে ধৰি আদি অভিনেতাই। নাম্বাৰ 4ত থকা বোলছবিখনৰ নাম হৈছে দীনবন্ধু আৰু মুক্তি লাভ কৰিছিলে 2004 চনত। ডিৰেক্টৰ আছিলে মনিন বৰুৱা, অভিনয় কৰিছিলে তপন দাস, কাইতী মহন্ত, নিশ্চিতা গোস্বামী আৰু প্ৰস্তুতি পৰাশৰ। নাম্বাৰ 3ত থকা বোলছবিখনৰ নাম হৈছে বৰনদী ভটিয়াই, মুক্তি লাভ কৰিছিলে 2019 চনত আৰু ডিৰেক্টৰ আছিলে অনুপম কৌশিক বৰা, অভিনয় কৰিছিলে কেনি বসুমতাৰী, দৰথী ভট্টাচাৰ্য, মনীষা ভূঞাকে ধৰি। নাম্বাৰ 2ত থকা বোলছবিখনৰ নাম হৈছে মন যায় আৰু মন যায় মুক্তি লাভ কৰিছিল 2008 চনত আৰু ডিৰেক্টৰ আছিলে মৰেংথেম মণিৰাম আৰু অভিনয় কৰিছিলে জুবিন গাৰ্গ, পবিত্ৰ মাৰ্ঘেৰিটা, নৱদ্বীপ বৰগোহাঁই আদিকে ধৰি। নাম্বাৰ 1ত থকা বোলছবিখনৰ নাম হৈছে জোনাকী পৰুৱা আৰু এইখন মুক্তি লাভ কৰিছিলে 2019 বৰ্ষত আৰু ডিৰেক্টৰ আছিলে প্ৰকাশ ডেকা আৰু অভিনয় কৰিছিলে বাঞ্জামিন দৈমাৰী, বিতপী দত্ত, মীনা ইংতি আৰু নৱনীতা কলিতা। এইকেইখনেই আছিলে আজিৰ যুগুতোৱা 10খন অসমীয়া বোলছবি আৰু নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিছে। তেতিয়াহ'লে বাই বাই।